কেনেকুৱা আজি খানা ভালে হৈছে ভালে কি কি দেখাই দিয়কচোন কোনটো কি এইটো মাছৰ মাথা খাৰ এয়া কচু কচু বিলাহী হৈ গ'ল ন আৰু এই ডাঙৰ মাছ আৰু এয়া ভাজি ভাজিটো বহুত বেছি হ'ল অলপ ভাজি নাখাওঁ লোকেল মুৰ্গীখিনি কোৱা নাই যিটো লোকেল মুৰ্গী এইটো লোকেল মুৰ্গী বুলি কয় এইটো লোকেল এইফালে চা এই এনেকৈ খায় লোকেল মুৰ্গীটো কেনেকৈ খায় এনেকৈ একদম শামুক খোৱা নিচিনাকৈ খায় নেকি মই ভাবিছিলোঁ শামুকহে এনেকৈ খায় আচ্ছা আচ্ছা লোকেল মুৰ্গীও এনেকুৱা হাতী থাকে মা এনেকুৱা হাতী থাকে লোকেল মুৰ্গীত চি দিতা কিংকা ঢুকাই বগা ওলাইছে এতিয়া মোক আপুনি কওকচোন এবাৰ মই গাহৰি খাওঁ গাহৰিটো কোনে বনাইছে বাৰু মইয়ে বনাইছো দিয়া হয় আপুনি ৰান্ধনি ন ধুনীয়া হৈছে দিয়ক ভাল লাগিছে নে ভাল লাগছে আৰু এইখন আপুনি এক্সট্ৰা লৈছে যে চাটনি এইটো কি বাৰু এইটো মেইনটো আৰু আপুনি কাজিয়া পৰা হেৰি হ'ল নে সমাধান হৈছে চেলিকেল বাৰু আকৌ আমাৰ জেঠি কিমান দূৰ কুচু আঞ্জা আৰু ভাত খাইছো আৰু লোকেল মাংস খাইছো বাৰু বাৰু খাওক আৰু এইটো জঙাটো আছে মামা কি কি খাইছে মামা কি দিছা আমাৰ মামা আমি বাৰু একেলগে খালো মামাই অলপ পিছত ভাষণ এটা দিব এইটো হেৰি কচু আঞ্জাত কিন্তু ইমান ডাঙৰ মাছ দিছে মোক এইটো মাছ কেনেকুৱা হ'ব এইটো মাছৰ কাটাহে কাটা হয় না ইয়াক কেনেকৈ খাব লাগে এনেকৈ সোমাই দিয়ক দিছো দিয়ক হয় নেকি বাৰু মুড়ি ঘণ্টাৰ দৰে বনাইছো দিয়ক এইটো কাই বনাইছে এইটো মিছ মিনুটি ৰাভাই বনাইছে আপোনাৰ ঘৈণীয়েক হয় তাৰ তেওঁৰ ঘৰ ক'ত আপোনাৰ ঘৰত আপোনাৰ ঘৰত মানে কওক আপুনি টাইটেলটো কৈ দিয়ক বাকাৰাপাৰাত টাইটেলটো ক'ব লাগিব না বাকাৰাপাৰা চিকাদাৰী ক'ৰ পৰা বিয়া হৈছে তুমি কোনে মিনুটি ৰাভা আপোনাৰ এইটো মিনুটি ৰাভাই এইটো আজি অকণ খাব লাগিছিল বাৰু বা আপোনাৰ বহুত আইটেম দেই বৰ ভাল লাগিছে মাছ এতিয়া বহুত ডাঙৰ মাছ একদম ধুনীয়াকে দেখা পাইছে দেই একদম ধুনীয়া এয়া বিন ভাজি এইটো বিন ভাজিটো বেছি টেষ্টি হৈছে নাই আছে কাম দে নেকি বিন ভাজিটো বোলে বিৰাট টেষ্টি হৈছে তাৰমানে আজি অকণমান ৰৈছে মোক কৈ দি গৈছে আৰু বিৰাট টেষ্টি হৈছে দেউতাই কৰে চা এইবাৰ আমি যাম মিষ্টাৰ প্ৰতাপ ৰাভালৈ তেওঁ বাৰু কি কি কয় আমি জানিব বিচাৰি আপুনি ইমান আন্ধাৰত বহি আছে যে কেলে এইটো ভোগালী বিহুৰ শুভেচ্ছা থাকিল লগতে ৰাইজৰ লগতে লাইজৰ কুকুলাৰ্থে মানে ভোজন মানে কিবা কয় ভোগ খালো আৰু ভোগালীৰ ভোগ খালো হয় সব পোকে মানে ভোগালীৰ শুভেচ্ছা যাচিল বহুত বহুত ধন্যবাদ আপোনাৰ খানাটো কেনেকুৱা গ'ল আপুনি সেইটো কওকচোন খানাটো একদম বঢ়িয়া লাগিছে হয় খানাটো ভাল দেই ভাল লাগিছে হয় আপুনি বহুত এনজয় কৰিছে নে আপুনি খালি মদটোহে নাখায় বাৰু বাৰু বাকী সকলোৱে বহুত আনন্দ ফিল কৰিছে যেন পাওঁ হয় কিবা দেউতা আৰু খালি এনকে খাই ইদি খাই বগা হাৰা ওলাই দে মাংস খাই দিবাচোন আপুনি ওচৰত লাগি এইবাৰ খা খাই দুকা খাই দুকা খা আৰু খা বাবা এইটো বহুত টেষ্টি আৰু মায়ে মাছ খাই বহুত টেষ্টি মাছ খাই মই মাংস খাই ভাল নাপাওঁ লোকেল মুৰ্গী আছে মই নাখাওঁ লোকেল মাছ আছে মই এইটোকে খাই ভাল পাওঁ
একদম অতি সুন্দৰ আমি বহুত ধুনীয়াকে আজি ভোগালীৰ ভোগ খালো ঘৰতে ভোগালী তো হ'ল আৰু আমি তিনি ঘৰে খালো আৰু আমি মিলি বহুত জুলি। এই তিনি একদম ঘৰে মানে মিলি জুলি। অত্যন্ত সুখী আমাৰ ল'ৰা ছোৱালী বিল্লীকেইটা সোমাই গ'ল বাৰু আপোনালোকে খাওক হ'ব খাওক 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 কিবা লাগিব কাৰোবাক আপোনাক ভাত লাগিছিল নেকি আপোনাক কিবা লাগিব নালাগে নেলাগে আপোনাক আপুনি আৰম্ভ কৰা নাই মিষ্টাৰ অমৰ ৰাভা আপুনি মই হেৰি মিষ্টাৰ অমৰ ৰাভা আপোনাক মই এটা লক্ষ্য কৰি আছো আপুনি অথনিৰ পৰা অকল হাৰ্ডিকেইডাল খাই আছে কেলে খাদ্য মানে মই গাহৰি মাংস পুৰা পোৱা নাই সেইকাৰণে খাই আছো আপোনাৰ গাহৰি খাই ভাল লাগে ন গাহৰি খাই মোৰ টেষ্টি বাৰু। মই ৰাভা যে মই আপুনি ৰাভাৰ কাৰণে মই গাহৰি মাংস মই মই কিন্তু আপোনাক দেখাতে ৰাভা যেন লগা নাছিল আজি আজি না অ ঠিক আছে বাৰু মই এই মহিলাসকললৈ যাওঁ অলপ সময় মহিলাসকল কি ক'ব বাৰু আপুনি মই ইয়াত আহি মদ খাই আছো গাহৰি লাগে মদ খাই আছে গাহৰি লাগে মহিলা গাহৰি লাগে গাহৰি খাই খুব ভাল পায় না আপোনালোকে ৰাভা বিহুৰ দিন আমি অ বিহু উৰুকা উৰুকাৰ ভোজ আমাৰ উৰুকা নাচ আৰু আপোনাৰ ভাৰ এটা লাগি আছে অ হৈ গ'ল আমি উৰুকা আজি কুচু আৰু শাক আৰু দালি চব্জি আৰু লোকেল চবে খাই আছে বাৰু খাওক দেই আপোনালোকে সুখী হৈ থাকক আনন্দৰে খাওক উপভোগ কৰক তেতিয়াহে আমি ভোগালী বিহু এটা আনন্দ ল'ব পাৰিম আৰু ঠিক মুৰ্গী আছে লোকেল আপোনালোকলৈ বহুত বহুত ভোগালীৰ কাজিয়া বিহু শুভেচ্ছা আমাৰো থাকিল আপোনালোকৰ কাৰণে অ'কে আপুনি 6 মিনিট হৈ গ'ল অ'কে এতিয়া অফ কৰি দিওঁ